हेलो एवरीवन गुड मर्निंग अनुश्लाफत पुनर्बार अन्य एटी ब्लगলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে কুশলে আছে। ময়ো ভালে আছো। ৰাতিপুৱা চাহ খাবলৈ লৈছো আৰু আমাৰ লগত আছে ফুকলু। আগৰ ভিডিও দেখিবলৈ পাইছিলে ৰাতি যেহেতুকে ঘৰলৈ আহিলো তেতিয়ালৈ ফুকলু শুই আছিল আৰু পাঁচদিনা ৰাতিপুৱা ককায়েকক দেখি ঠাহনিয়ে নোপোৱা হৈছে আৰু এয়া ৰাতিপুৱা শুই উঠাৰ পৰা ককায়েকৰ লগতে আছে। কোচতে সোমাই লৈছে আৰু ইটো ইটো খাওঁ বুলি হাতখন দেখাই আছে। আশা কৰো আজিৰ ভিডিওটো আপোনালোকে চাই ভাল পাব। যদি ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ তেখেতসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিওটো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। চাহ তাহ খাই তাৰপিছত আহিলোঁ গোহালিত। উৰুকা ৰাতি কি কিনো চুৰ হ'ল তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। গৰুলে বুলি ইয়াত খেৰ তুলি থোৱা আছিলে আৰু ইয়াৰ পৰা নিলে খেৰ। আনফালে এইফালে চাওকচোন কিবা মন কৰি পাইছেনে? যদি মন কৰি পাইছে পটাপট কমেণ্ট কৰক। মই কৈ দিছোঁ বাৰু কিনো নিলে। নঙলাকেইডাল নিলে। আমাৰ ঘৰৰ পৰা খেৰ আৰু নঙলা নিলে। পদূলিৰ মুখৰ পৰা আহিয়ে মিষ্টাৰক ভাত বাঢ়ি দিছোঁ। যিহেতুকে মিষ্টাৰ যাব ডিউটি, ভাত নাখাওঁ বুলিয়ে কৈছিলে। পেটটো যিহেতুকে ভৰি আছে তথাপিতো জবৰদস্তি কৰি অকণমান ভাত বাঢ়ি দিলোঁ। আজি যিহেতুকে ভাত লৈ যাম বুলি কোৱাৰ কাৰণে আজি টিফিনত ভাত দিলোঁ। আনফালে মিষ্টাৰো খাই বৈ গ'ল ডিউটিলৈ। তাৰপিছত আহিলোঁ মই ভাত খাবলৈ। তাৰপিছত এয়া ভাত পানী খাই হৈ গ'ল। তাৰপিছত কাঁহী বাতিবিলাক ধুই লৈছোঁ পটাপট। যিহেতুকে এতিয়াও বহুত কামেই কৰিবলৈ বাকী আছে। ৰাতিপুৱা গা ধোৱা কাপোৰ এতিয়ালৈ ধোৱাই নাই, সেইবাবে পটাপট বাচন বৰ্তন ধুই মেলি আজৰি হৈছোঁ। আনফালে এয়া কাপোৰ ধুই মেলিও হৈ গ'ল। কাপোৰ মেলিবলৈ বুলি আহিলোঁ। কাপোৰ কানি ধোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল, সেইবাবে তেনেকৈ একো দেখাব নোৱাৰিলোঁ। আৰু একেবাৰে আহিলোঁ পাছবেলাৰ সময়ত নামঘৰলৈ বুলি। প্ৰত্যেকবাৰেই মাঘ বিহুৰ দিনাখন নামঘৰত খেল খেলোৱা হয়। খেল চাবলৈ বুলি আহিলোঁ, কিন্তু পাছত নিজেও খেল খেলিলোঁ। কিনো খেল খেলিলোঁ চাবলৈ হ'লে ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। বলক তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকক। নামঘৰলৈ যোৱাটো যিহেতুকে মোৰ অকণমান দেৰি হৈছিলে, সেইবাবে আপোনালোকক সকলোবিলাক খেল দেখাব নোৱাৰিলোঁ। যিখিনি অকণমানকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে আপোনালোকক দেখালোঁ। নামঘৰৰ পৰা অহাৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল আৰু একেবাৰে আহিলোঁ ৰাতিৰ ভাত খোৱাৰ সময়ত। আজি ৰাতিৰ ভাত সাজ এনেদৰে খালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই। প্ৰাইজ পালি কৈ দে।